নমস্কাৰ। আজি আমাৰ সকলোৰে বাবে এটা বিশেষ দিন। আচলতে মই দেওবাৰে ভিডিঅ'বোৰ দিম বুলি ভাবিছিলোঁ, কিন্তু আজি আহি গ'লোঁ এটা কাৰণে আমাৰ সকলোৰে বাবে, মোৰ বাবেতো স্পেচিয়েল, কিন্তু তাৰ লগতে মোৰ বাহিৰেও আমাৰ সকলোৰে বাবে এটা আজি বৰ বিশেষ দিন। আচলতে মই ভিডিঅ'বোৰ যিবোৰ দিওঁ সেইবোৰ সম্পূৰ্ণভাৱে ধৰ্মীয় বিশ্বাসৰ ওপৰত নহয়, এই বৈজ্ঞানিক মতবাদৰ সোমোৱাওঁ, বৈজ্ঞানিকভাৱে চিন্তা কৰোঁ যে এই ধৰ্মীয় এই চিন্তাধাৰাটো আচলতে বৈজ্ঞানিকভাৱে কিমান দূৰ সত্য, যদি সত্য আমি ল'ব পাৰোঁ। আৰু মই যিমান দূৰ জানো প্ৰত্যেকটো সিদ্ধান্তত বৈজ্ঞানিক সত্যতা লুকাই আছে, গতিকে সেইবোৰ চালি জাৰি চাওঁ, নিজেও শিকোঁ, আপোনালোককো শিকাওঁ। বাৰু ঠিক আছে, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ পৰা ১,৯৪,৪,৫৩,১২২ বৰ্ষৰ আগতে এইখন পৃথিৱীত আজিৰ এই দিনটোতে মানুহৰ জন্ম হৈছিল। মানে আমাৰ যি পূৰ্বপুৰুষ সেই মানুহৰ জন্ম হৈছিল। এতিয়া বহুতে ভাবিব পাৰে যে চাৰ্লছ ডাৰউইনেতো কৈ থৈ গৈছিল যে মানৱ ক্ৰমবিকাশত বান্দৰৰ অৰিহণা আছে, মানে আমি বান্দৰৰ পৰা মানুহ হৈছিলোঁ। ঠিক আছে, মানি ল'ব পাৰি। এতিয়া আমি জানো বা বৰ্তমান বিজ্ঞানেও কৈ আছে যে জীৱৰ চাৰিটা ভাগ মানে এটা ভাগ হ'ল ঘামৰ পৰা উৎপন্ন হয়, যিবোৰ আমাৰ ধৰক ওকণি আৰু আপোনাৰ এইটো কি বুলি কয়, এই বান্দৰ বা হেৰি তাত থাকে, এইটো নামটো একচুৱেলি পাহৰিছোঁ। গতিকে সেইবোৰ ওকণি আদি জাতীয় বস্তু যিবোৰ ঘামৰ পৰা উৎপন্ন হয়, কেমিকেল ৰিয়েকশ্যন, এইটো এক প্ৰকাৰৰ কেমিকেল ৰিয়েকশ্যন হয়। আৰু একবিধ হ'ল মাটিৰ পৰা উদ্ভৱ হয়, যি গছ লতা ইত্যাদি। তাৰপিছত এবিধ হ'ল অণ্ডজ মানে ধৰক কণীৰ পৰা যি উদ্ভৱ হয়, উৎপত্তি হয়। আৰু এবিধ হ'ল জৰায়ুজ, তাৰমানে যি জৰায়ুৰ পৰা উৎপন্ন হয়। এতিয়া আমাৰ মানুহ হ'ল জৰায়ুজ। ধৰি ল'লোঁ আমি বান্দৰৰ পৰা উৎপত্তি হ'লোঁ, এই বান্দৰো সেই একেই জৰায়ুজ। ঠিক তেনেকৈ বান্দৰ ক'ৰ পৰা উৎপত্তি হ'ল, একেই জৰায়ুজৰ পৰা। এনেকৈ আমি গৈ থাকোঁ, গৈ একে অন্তিম যি জৰায়ুজ হ'ব। ধৰি ল'লোঁ বান্দৰ এনেকুৱা এটা প্ৰাণীৰ পৰা হ'ল যে সন্তান জন্ম দিব পাৰে নিজৰ জৰায়ুত। একদম অন্তিম যিটো সন্তান জন্ম দিব পৰা সেই জৰায়ুজ প্ৰাণীটো, সেই প্ৰাণীটো ক'ৰ পৰা আহিলে? প্ৰথম প্ৰশ্নটো আহিল সেইটো, সেই প্ৰাণীটো ক'ৰ পৰা আহিলে? সেই প্ৰাণীটোতো কেতিয়াও আপোনাৰ কণীৰ পৰা জন্ম হ'ব নোৱাৰে। আৰু যদি কণীৰ পৰা সেই প্ৰাণীটো জন্ম হৈছে, ঠিক তেনেকুৱাকৈ এটা ক্ৰমবিকাশৰ এটা ছিষ্টেম থাকিব লাগিছিল যে কণীৰ পৰাও এনেকুৱাকৈ জন্ম হ'ব পাৰে, বা সেই কণীৰ পৰা ঠিক যিটো জন্ম হ'ল, যে কণী ধৰা চৰাইৰ পৰা আমাৰ মানুহ নহয়, চৰাইৰ পৰা বান্দৰৰ জন্ম ধৰি ল'লোঁ, চৰাই কণীৰ পৰা মানে তেনেকুৱা এটাতো প্ৰজাতি থাকিব লাগে যিটো কণীৰ পৰা মানুহৰ এনেকুৱা বান্দৰৰ জন্ম দিব পৰা এনেকুৱা প্ৰজাতি। সেই প্ৰজাতিটো ক'ত গ'ল? ঠিক আছে, কণীৰ পৰা জন্ম হ'ল। উদ্ভিদ যে জন্ম হ'ল, উদ্ভিদৰ পৰাতো আমাৰ যিটো কণী জন্ম দিয়া সেই লাষ্ট প্ৰজাতিটো, কণী জন্ম দিয়া যিটো লাষ্ট প্ৰজাতি, অন্তিম প্ৰজাতি, আমি এইফালৰ আগলৈ গৈ থাকিলে যদি চাওঁ, সেই যিটো অন্তিম প্ৰজাতি, সেই অন্তিম প্ৰজাতিটো ক'ৰ পৰা উদ্ভৱ হ'ল? বৃক্ষৰ পৰা। তেনেকুৱা গছ লতা দৌৰ্তীৰ্ণ ক'ত আছে যে যি আপোনাৰ কণী জন্ম দিব পাৰে? সেই প্ৰজাতিটো ক'ত গ'ল? প্ৰথমতে সেইখিনি কোনেও হেৰি কৰা নাছিল। লাহে লাহে প্ৰত্যেকৰ মনত সেই চিন্তাটো আহিল যে অন্তিম পৰ্যায়ত ঠিকে আছে, আমি এমিবাৰ পৰা ডাঙৰ হৈছোঁ। এমিবা হ'ল কেমিকেল ৰিয়েকশ্যনৰ পৰা হেৰি হৈছিল। গতিকে এমিবাৰ পৰা আমি এককোষী বহুকোষী হৈ আমি বৰ্তমান মানুহ পালোঁগৈ। যদি তাৰপিছত মানুহৰ চিন্তা আহিল, যদি বান্দৰৰ পৰা মানুহ হৈছে, তেনেকুৱাকৈ বান্দৰটো ইতিমধ্যে নিঃশেষ হৈ যাব লাগিছিল, যে বান্দৰৰ এটা চাম নাইকিয়া হৈ যাব লাগিছিল, বান্দৰৰ পৰা ক্ৰমবিকাশ হৈ মানুহ হ'ল। কিন্তু বান্দৰটো আজিলৈকে হৈ আছে। বহুত চিন্তা কৰিলোঁ, বহুত পৰীক্ষা চলি আপোনাৰ 1973 চনত বাষ্টনত স্মিথ ছিনিয়ৰ ইনষ্টিটিউট অফ আমেৰিকা, তাত প্ৰফেচৰ ক্লাৰ্ক আছিল, ডক্টৰ ক্লাৰ্ক। তেওঁ বায়'লজিৰ প্ৰফেচৰ আছিল। তেওঁ এখন থেচিছ লিখিলে, এটা থেচিছ লিখি তাত তেওঁ ক'লে যে, আৰু সেইটো বোধহয় চেল বায়'লজি নামৰ এখন কিতাপত আছে, এইটো 474 নম্বৰ পেজ বোধহয়। তাত তেওঁ এটা থেচিছ লিখিলে যে
মানুহ আচলতে মানুহ যিটো জীৱ মানুহৰ যিটো হেৰি সেই মানৱ জন্মটো আচলতে এনেকুৱা এটা পৰিৱেশত হৈছিল য'ত মানুহে ডাইৰেক্ট সূৰ্যৰ পোহৰ পাইছিল। পৃথিৱী সেইখিনি মানুহ যেতিয়া জন্ম হৈছিল তেতিয়ালৈকে পৃথিৱীখন ইমান উৰ্বৰা আছিল, ইমান সাৰুৱা আছিল। আচলতে মানুহে গোটেই পৃথিৱীখন ধ্বংস কৰিলে। পৃথিৱীখন ইমান সাৰুৱা আছিল। সেই সাৰুৱা পৃথিৱীখনত তাৰমানে এনেকুৱা এটা পৰিৱেশ পাইছিল। সেই পৰিৱেশত মানুহৰ জন্ম হৈছিল য'ত মানুহে সূৰ্যৰ পৰা মূল আহাৰটো সূৰ্যৰ পৰা পাইছিল আৰু মাটিৰ পৰা পাইছিল। তেওঁ ডাইৰেক্ট একো উল্লেখ নকৰিলে। তেওঁ ক'লে যে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল য'ত মানুহ ডাইৰেক্ট উদ্ভৱ হৈছিল। ই বান্দৰৰ পৰা নহয় বা ই কোনো বেলেগৰ পৰা নহয়, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল। সেই পৰিৱেশত আচলতে মানুহ জন্ম হৈছিল। এতিয়া পৰিৱেশটো কি? ঠিক তেনেকৈ এই চেল বায়'লজিত ডৰথি MHD তেওঁ সেই একেখিনি চিন্তাধাৰাকে উপস্থাপন কৰিছিল যে আচলতে মানুহৰ জন্মটো ক্ৰমবিকাশৰ অন্তিম অৱস্থাই হয়, কিন্তু ক্ৰমবিকাশৰ অন্তিম অৱস্থা হ'লেও মানুহে ক্ৰমবিকাশত বান্দৰৰ পৰা উদ্ভৱ নহয় বা কণীৰ পৰা মানুহ জন্ম হোৱা নাই বা এনেকুৱা নহয়। এই প্ৰত্যেকটো জীৱৰ বেলেগ বেলেগকৈ জন্ম হৈছে। ঠিক কেনেকৈ কণী হৈছে, অন্তিম কণী যোনজনে কণী জন্ম দিছে সেই কণীটো ক'ৰ পৰা হৈছে? সেই কণীটো এটা নিৰ্দিষ্ট প্ৰাকৃতিক পৰিৱেশত হৈছে। সেই প্ৰাকৃতিক পৰিৱেশটো ক'ত? এতিয়া আমি তেওঁলোকৰ বিজ্ঞানৰ চিন্তাধাৰাটো আমি বেলেগকৈ থওঁ। বিজ্ঞানে সেইখিনি প্ৰমাণ কৰি থ'লে, কিন্তু তেওঁলোকে ডাইৰেক্ট উল্লেখ নকৰিলে যে আমুক জেগাত হৈছে, আমুক জেগাত উৎপন্ন হৈছে, আমুক জেগাত হৈছে, আমুক হৈছে, ডাইৰেক্ট একো নক'লে। তাৰপিছত এতিয়া আমি যদি আমাৰ বেদ হেৰি কৰোঁ, অধ্যয়ন কৰোঁ, ঋগ্বেদত ডাইৰেক্ট উল্লেখ আছে যে মানুহৰ উৎপত্তি হৈছিল, মানৱ প্ৰথম হৈছিল, হাজাৰৰ ওপৰত মানৱ একেলগে উৎপত্তি হৈছিল মাটিত। সেইটো ঋগ্বেদত উল্লেখ আছে। আৰু ঋগ্বেদ আজিৰ পৰা মানৱ জন্মৰ তাৰমানে ধৰক এই 1,96,00,000,000 যিটো ক'লোঁ, সেই সংখ্যাটো সেই সিমান দিন পুৰণা বেদ হ'ল সম্পূৰ্ণ বিজ্ঞানসন্মত চিন্তাধাৰা। গতিকে বেদত তাত ডাইৰেক্ট উল্লেখ আছে যে মাটিতে মানুহৰ জন্ম হৈছিল, প্ৰথম মানৱ জন্ম হৈছিল। আৰু এই আপোনাৰ যি স্মিথৰ কথা কৈছোঁ, স্মিথে প্ৰফেচৰ ক্লাৰ্কে আৰু এটা কথা কৈ থৈছে যে মানৱ যেতিয়া জন্ম হৈছিল তেতিয়া ডাইৰেক্ট এনেকুৱা অৱস্থাত জন্ম হৈছিল যে মানৱে নিজে হিংস্ৰ জন্তুৰ পৰা নিজক ৰক্ষা কৰিব পাৰে, আত্মৰক্ষা কৰিব পাৰে, নিজে খাব পাৰে, এনেকুৱা অৱস্থাত জন্ম হৈছিল। আমাৰ বেদত তেনেকৈ উল্লেখ আছে যে মানুহ যেতিয়া জন্ম হৈছিল তেতিয়া মানুহে পৃথিৱীৰ ভিতৰত এনেকুৱা এটা জেগাত, তাৰমানে পৃথিৱীয়ে সেই মানৱৰ যিটো কোষ, যেনেকৈ আমাৰ ধৰক গৰুৰ পৰা পোৱালি জন্ম হয়, অট'মেটিক ভিতৰতে নিষেচন হয় তাতে পোৱালি জন্ম হয়, গৰু পোৱালি জন্ম হয়। ঠিক তেনেকৈ পৃথিৱীৰ ভিতৰতো পৃথিৱী ইমান সাৰুৱা আছিল আৰু সম্পূৰ্ণ ভিটামিন গোটেইখিনি পৃথিৱীৰ ভিতৰত আছিল। যেনেকৈ আমাৰ ধৰক সন্তান এটাই পেটৰ গৰ্ভত থাকে, মাতৃয়ে খাদ্য খায়, কিন্তু সেই খাদ্যৰ পৰা এটা ভিটামিন গৈ সন্তানটোৱে নিজে নাখায় একো, কিন্তু সেই সন্তানটোক পুষ্টি যোগান ধৰে। ঠিক তেনেকৈ পৃথিৱীৰ ভিতৰতো আছিল। পৃথিৱীৰ ভিতৰত এটা কম্পন আছিল। পৃথিৱীৰ ভিতৰত একে ছেইম উত্তাপ আছিল। যেনেকৈ আমাৰ ধৰক চৰাই এটা পেটত কণী এটা নিৰ্দিষ্ট উত্তাপত কণীটো থাকে, সেই ঠিক তেনেকৈ পৃথিৱীৰ ভিতৰত এটা নিৰ্দিষ্ট উত্তাপত এটা জৰায়ুৰ যিটো স্মুথ, জৰায়ুৰ যিটো উত্তাপ, জৰায়ুৰ ভিতৰত যিখিনি থাকিব লাগে, সেই তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল। আৰু সেই পৰিৱেশত লাহে লাহে কেমিকেল ৰিয়েকশ্যন হৈ প্ৰথম মানৱ কোষ জন্ম হৈ মানৱ কোষ লাহে লাহে ডাঙৰ হৈ এনেকুৱা অৱস্থাত মানৱ কোষ বাহিৰলৈ ওলাই আহিলে, এটা মানৱ হিচাপে বিভিন্ন যোৰা ওলাই আহিছে হাজাৰৰ ওপৰত। এইটো হ'ল ঋগ্বেদে কৈছে। কিন্তু ইয়াত প্ৰফেচৰ ক্লাৰ্কে তেওঁলোকে কিন্তু ডাইৰেক্ট একো উল্লেখ নহয়। তেওঁলোকে ক'লে হয় ইয়াৰ পৰা হোৱা নাই, কিন্তু হৈছে ক'ৰবাৰ পৰা হৈছে, কিন্তু সেইটো ক'ৰ পৰা হৈছে তেওঁলোকে ডাইৰেক্ট উল্লেখ কৰা নাই। এতিয়া ক'ৰ পৰা হৈছে? আল্টিমেটলি পৃথিৱীৰ পৰা হ'ব লাগিব, বেলেগ গ্ৰহৰ পৰাতো আহিব নোৱাৰে। তেওঁলোকে এটা কথা কৈছে, তেওঁলোকে প্ৰথম খাদ্য পাইছিল সূৰ্যৰ পৰা। এইটো ডেফিনেটলি আজিও বহুত মানুহ আমি এতিয়াও পৃথিৱীত আছে যি ভাত পানী একো নাখায়, অকল সূৰ্যৰ ৰশ্মি গ্ৰহণ কৰি জীয়াই আছে, বহু বছৰ জীয়াই আছে। তেনেকুৱা মানুহ বৰ্তমানেও আছে। গতিকে সূৰ্যৰ ৰশ্মিৰ পৰা আহাৰ লয়, পৃথিৱীৰ পৰা আহাৰ লৈ সেই মানৱ কোষ ডাঙৰ হৈ হাজাৰ মানৱ ওলাল।
ইয়াত এইটো হ'ল ঋগ্বেদত স্পষ্টকৈ উল্লেখ আছে আৰু স্পষ্টকৈ উল্লেখ আছে আজিৰ এই দিনটোতে প্ৰথম মানৱ মাটি ফুটি বাহিৰলৈ ওলাই আহিছে হাজাৰ হাজাৰ। তাৰপিছত গতিকে আজিৰ এই দিনটোত প্ৰথম মানৱৰ জন্ম আৰু সেইবাবে আজিৰ এই দিনটো হ'ল নৱবৰ্ষ হিচাপত হেৰি কৰা সম্বৎসৰ। সম্বৎসৰ হ'ল এটা সংস্কৃত শব্দ। সম্বৎসৰ মানে নৱবৰ্ষ। আজি প্ৰকৃতাৰ্থত আজি আমাৰ নতুন বছৰ আৰম্ভ। সত্যযুগ আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছিল। সত্যযুগ বুলি আমি যিটো যুগ কৈ থাকোঁ সেই যুগটো আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছিল, সম্বৎসৰ। তাৰপিছত বিষ্ণুৰ কোৱা হয়, এইটো আচলতে কিমান দূৰ সত্য তাৰ ওপৰত মই একো তেনেকুৱা তথ্য নাপালোঁ। বিষ্ণুৰ মৎস্য অৱতাৰো বোলে আজিৰ দিনটোতে হৈছিল আৰু সেইবাবে আজিৰ দিনটোৰ পৰা নৱৰাত্ৰিও আৰম্ভ হয়। নৱৰাত্ৰি আৰম্ভ হয় আজিৰ দিনটোৰ পৰাই। আকৌ আপোনাৰ হেৰি যিটো আমাৰ কয় দিন ৰাতি, আজিৰ দিনটোৰ পৰাই দিন দীঘলীয়া ৰাতি ছুটি হ'বলৈ আৰম্ভ কৰে। আজিৰ দিনটোৰ পৰা, আজিৰ দিনটো বুলি নহয় একচুৱেলি, এই যি এপ্ৰিল মাহ, এপ্ৰিল আপোনাৰ মাৰ্চৰ 21 পৰা এপ্ৰিলৰ 21 এই দিনকেইটাৰ ভিতৰত আপোনাৰ নিজে মন কৰিব, গৰু ছাগলীৰ নতুনকৈ নোম গজে, প্ৰত্যেকটো বস্তু নতুন হয়, প্ৰত্যেকটো বস্তু নহয়। গছ লতাত ফুল ফুলিব, পাত আহিব, মানুহৰ ছাল সলনি হয়, প্ৰত্যেকটো বস্তু তাৰমানে সৃষ্টি আজিৰ দিনটোৰ পৰাই মানৱৰ সৃষ্টি হৈছিল বুলি সেইটোৰ কাৰণে ঋগ্বেদত স্পষ্টকৈ উল্লেখ আছে। আৰু সেই তাক এতিয়া বিজ্ঞানে ডাইৰেক্ট স্বীকাৰ কৰিবলৈ টান পায়। বৰ্তমানৰ যি বিজ্ঞান তেওঁলোকে ভাবে এইটো অন্ধবিশ্বাসী, কিন্তু এইটো নহয়। আজি তেওঁলোকে প্ৰকাৰান্তে স্বীকাৰো কৰিছে। তেওঁলোকে চেল বায়'লজিৰ প্ৰফেচৰ হয়। তেওঁ নিজে স্বীকাৰ কৰিছে যে মানৱ সঁচাই মানৱ বান্দৰৰ পৰা হোৱা হ'লে বান্দৰটো ক্ৰমবিকাশ বান্দৰটো শেষ হৈ যাব লাগিছে, কিন্তু বান্দৰ নাই শেষ হোৱা। এইটো আহি আছে। এই যদি বান্দৰৰ পৰা জন্ম হৈছে তেনেকুৱা এটা প্ৰজাতি ক'ত আছে যে যিটো বান্দৰৰ পৰা সেইটো প্ৰজাতিটো জীয়াই থাকিব লাগিছিল? যদি তেনেকুৱা নাই, কণীৰ পৰা জন্ম হৈছে, কণীৰ পৰা জৰায়ু জন্ম হৈছে, সেই কণীৰ পৰা জৰায়ু জন্ম হোৱা সেই প্ৰজাতিটো ক'ত গ'ল? গতিকে তেওঁলোকে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে, কিন্তু ডাইৰেক্ট তেওঁলোকে নকয় যে এইটো মাটিতে জন্ম হৈছে, কিন্তু তেওঁলোকে কৈছে এনেকুৱা এটা জেগা উৎপন্ন হৈছিল, এনেকুৱা এটা পৰিৱেশ উৎপন্ন হৈছিল য'ত সূৰ্যৰ পৰা ৰশ্মি আহে, বিভিন্ন ঠাইৰ পৰা খাদ্য আহে, বিভিন্ন ঠাইৰ পৰা মানে পৃথিৱীৰ পৰা খাদ্য আহে, খাদ্য আহি সেই চেলটো ডাঙৰ কৰি আৰু এনেকুৱা অৱস্থাত চেলটো বাহিৰত আহিল, চেলটো তাৰমানে জীৱ জন্তু দেখে, জীৱ জন্তুৱে সেই চেলটো প্ৰকাশ পালে বা পৃথিৱীত চেলটো আহিলে যিটো সময়ত চেলটোৱে নিজকে প্ৰটেকশ্যন কৰিব পাৰে, নিজকে বন্য জীৱ জন্তুৰ পৰা। কাৰণ সেইখিনি সময়ত বন্য জীৱ জন্তুৰ পৰা মানুহো নতুন আছিল, প্ৰত্যেকে নতুন, প্ৰত্যেকৰ মানুহৰ দৃষ্টিত তেওঁবিলাক নতুন, সেইবিলাকৰ দৃষ্টিত মানুহ নতুন। গতিকে সেই মানুহে যাতে প্ৰটেকশ্যন কৰিব পাৰে, নিজে খাদ্য বিচাৰি খাব পাৰে, আৰু খাদ্য হিচাপত কি আছিল? ফল মূল। গতিকে তেওঁলোকে তেনেকৈ প্ৰকাৰান্তে স্বীকাৰ কৰি গৈছে, কিন্তু আমাৰ ঋগ্বেদত ডাইৰেক্ট উল্লেখ কৰিছে যে মানুহ আজিৰ এই দিনটোতে মানুহৰ জন্ম হৈছে, আৰু গতিকে আজিৰ দিনটোৰ পৰা নৱৰাত্ৰি ষ্টাৰ্ট কৰিবলৈ হয়। নৱৰাত্ৰি মানে আৰু আজিৰ দিনটোৰ পৰাই নতুন বছৰ আৰম্ভ হয়। আমি এতিয়া নতুন বছৰ সাধাৰণতে আৰম্ভ কৰোঁ কেতিয়া? আপোনাৰ 31 ডিচেম্বৰ ৰাতি 12টা বজাত। ৰাতি 12টা বজাত কি হয়? 31 ডিচেম্বৰটো কিয় নতুন বছৰ আৰম্ভ হয়? কিবা দিন আছে? কিবা স্পেচিয়েল দিন আছেনে? একো দিন নাই। খ্ৰীষ্টানক সুধিলে তেওঁলোকে ক'ব যে ঈশা মচীৰ দিন। আমি কিয় পালন কৰোঁ? আজি আমি একো ক'ব নালাগে, কিন্তু আজি প্ৰকৃতিয়েও চাব পাৰে। প্ৰকৃতিয়ে এই দিনটোতেই সম্পূৰ্ণভাৱে চেঞ্জ হয়, সম্পূৰ্ণভাৱে প্ৰকৃতি চেঞ্জ হয়। নোম নতুনকৈ গজিব, পৰিৱেশ সলনি হ'ব, দিন ৰাতি পাৰ্থক্যটো আহিব। গতিকে আৰু এই দিনটোতে, আজিৰ এই দিনটোতে স্পষ্টভাৱে উল্লেখ আছে, আজিৰ এই দিনটোতে নৱবৰ্ষৰ আৰম্ভণি হয়। আৰু এটা অৱশ্যে এইটো ক্ষেত্ৰত এটা তৰ্ক বিতৰ্ক নাথাকাও নহয় যে আজিৰ দিনটোত বহুতে কয় বোলে ৰামে আজিৰ দিনটোত ভগৱান শ্ৰীৰামে যি বনবাসৰ পৰা উভতি আহি আজিৰ দিনটো ৰাজ্যৰ ৰজাৰ মুকুট আজি ৰামৰ শিৰত পিন্ধোৱা হৈছিল আজিৰ দিনটোত। কিন্তু আচলতে বাল্মীকি ৰামায়ণখন পঢ়িলেও বহুত তেনেকুৱা হেৰি হয়, ভুল তথ্য পোৱা যায়। তাৰমানে তথ্য কিছুমান ভুল বুলি প্ৰমাণ কৰিব পৰা যায়। মই যিটো কথা কৈছোঁ সেই তথ্যটো বাল্মীকি ৰামায়ণ উল্লেখ থকা মতে আজিৰ পৰা দুদিনৰ আগত, তাৰমানে অমাৱস্যাৰ আগদিনা, আজিৰ পৰা দুদিনৰ আগত দুদিনৰ আগত ৰাৱণক বধ কৰিছিল। সেই আমি যে দেৱালীত পাতোঁ, দেৱালী উৎসৱ পাতোঁ, যে ৰাম উভতি আহিছে আমি দেৱালী পাতিবলৈ, একদম সম্পূৰ্ণভাৱে ভুল।
আজিৰ পৰা দুদিনৰ আগত, তাৰমানে ধৰক আজি হ'ল শনিবাৰ, শুক্ৰবাৰ, বৃহস্পতিবাৰৰ দিনা, এই যোৱা বৃহস্পতিবাৰৰ দিনা ৰাৱণক বধ কৰিছিল। সম্পূৰ্ণভাৱে 87 দিন, 86 নে 87 দিনৰ যুদ্ধৰ পাছত ৰাৱণ বধ হৈছিল। আৰু ৰাৱণৰ লগত যুদ্ধৰ আটাইতকৈ ভয়ংকৰ যুদ্ধখন হৈছিল মেঘনাথৰ লগত যুদ্ধ। বাৰু সেইখিনি পিছত কেতিয়াবা কথা পাতিলে সেইখিনি কথা ওলালে ক'ম। আৰু এই বধ যে কৰিলে, ৰাৱণ বধৰ এসপ্তাহৰ পিছত ৰামৰ ৰাজ অভিষেক হৈছিল। তাৰমানে ইয়াৰ নেক্সট অহা সপ্তাহৰ বৃহস্পতিবাৰ দিনাহে ৰামৰ ৰাজ অভিষেক হৈছিল। তেতিয়াহ'লে আমি সেই দিনটো কিয় পালোঁ? আমি যে দেৱালী পাতোঁ কিয়? দৰাচলতে এইটো ৰামচৰিত মানসৰ পৰা আহিছিল। তাৰমানে যেতিয়া আপোনাৰ মোগলে আক্ৰমণ কৰিছিল, মোগলৰ ঔৰংগজেবৰ আক্ৰমণত বহুত হিন্দু মানুহে ভয় কৰি পেলাই কি হৈছিল, এই হেৰিলৈ গুচি গৈছিল, এয়া ধৰ্ম সলনি কৰিছিল। বহুত হিন্দু মানুহে ধৰ্ম সলনি, হাজাৰ হাজাৰ হিন্দু মানুহে নিজৰ ধৰ্ম সলনি কৰিছিল মোগলৰ ভয়ত। যেতিয়া ধৰ্ম সলনি কৰিছিল তেতিয়া কবি তুলসীদাসে কবি তুলসীদাসে ৰামচৰিত মানস তেতিয়া ৰচনা কৰিছিল। এইটো কাৰণে যে হিন্দুসকলক ঘূৰাই আনিব লাগে। ঘূৰাই আনিব লাগে কাৰণে ৰামক ভগৱান ৰূপে অৱতাৰ কৰিলে। ৰামক ভগৱান ৰূপে বনালে। কিন্তু বাল্মীকিৰ আমাৰ ৰাম ভগৱান নহয়, বাল্মীকিৰ আমাৰ ৰাম এজন পুৰুষ। সেই পুৰুষজনে ভগৱান কেনেকৈ হ'বগৈ পাৰে? বাল্মীকি ৰামায়ণ তেনেকৈ। কিন্তু ৰামচৰিত মানসৰ কবি তুলসীদাসে প্ৰথমৰ পৰাই ৰামক ভগৱান হিচাপে দেখুৱাই তেওঁ এটাই কৰিলে যে এই দেৱালীৰ সেই দিনটোত সেই নৱৰাত্ৰি আৰম্ভ হয়। গতিকে সেই নৱৰাত্ৰিত খালি ৰাৱণ বধ কৰিব লাগে। ৰাৱণ বধৰ গতিকে ভগৱানে ৰাৱণ বধ কৰিছে। গতিকে সেই নৱৰাত্ৰিৰ আগমুহূৰ্তত আমি সেই কৰিব লাগে, ৰাৱণ বধ কৰিব লাগে, মেঘনাথ বধ কৰিব লাগে। এই বধৰ আমি নিয়ম বনাব লাগে। তেতিয়া কবি তুলসীদাসে কৈছিল। বাৰু এইটো বিষয়ে মই পিছত কেতিয়াবা খুব ভালদৰে ক'ম, আজি যিহেতু এইটো বিষয় নহয়। গতিকে সকলোকে হেপী বাৰ্থডে জনালোঁ, আমাৰ মানৱৰ প্ৰথম জন্মদিন। তাৰ লগতে শুভ নৱবৰ্ষ। তাৰ লগতে আজিৰ দিনটোতে ছত্ৰপতি শিৱাজীয়ে প্ৰথম আজিৰ দিনটোতে হিন্দু ৰাজ্য ঘোষণা কৰিছিল। আজিৰ এই দিনটোতে এই কাকতলীয় সংযোগ বুলিও ক'ব পাৰে। আৰু আজিৰ দিনটোতে বিক্ৰমাদিত্যই নতুন কেলেণ্ডাৰ, ভাৰতীয় কেলেণ্ডাৰ এখন বনাইছিল। আজিৰ দিনটোৰ পৰা ষ্টাৰ্ট কৰিছিল। আজিৰ এই দিনটোৰ পৰা, আজিৰ পৰা 2057 খ্ৰীষ্টপূৰ্বতে সেইটো কৰিছিল ৰজা বিক্ৰমাদিত্যই। আৰু আপোনালোকে আজিকালি অসমীয়া কেলেণ্ডাৰত চাবচোন, শকাব্দ, খ্ৰীষ্টাব্দ এনেকুৱাকৈ বহুত থাকিব। তাৰ বিক্ৰমাদিত্য বৰ্ষ এটা আছে। সেই বিক্ৰমাদিত্য বৰ্ষটোৱে বৰ্তমান আমাৰ ভাৰতীয় কেলেণ্ডাৰত চলি আছে। আৰু সেইটো বিক্ৰমাদিত্যই আজিৰ দিনটোৰ পৰা ষ্টাৰ্ট কৰিছে। গতিকে আজিৰ দিনটোৰ প্ৰথমতে তেওঁলোকে তেতিয়াই কৰিছিল যে আজিৰ দিনটোৰ পৰা যিহেতু মানৱ সভ্যতা আৰম্ভ হৈছে, মানৱ জন্ম হৈছিল। গতিকে আৰু আজিৰ দিনটোৰ পৰাই নতুন বছৰ আৰম্ভ। আৰু আজিৰ দিনটোৰ পৰাই প্ৰত্যেকটো যুগ আৰম্ভ হয়। আচলতে সত্য যুগ, দ্বাপৰ, ত্ৰেতা, কলি প্ৰত্যেকটো যুগ আজিৰ দিনটোৰ পৰা আৰম্ভ হয়। এতিয়া আজিৰ দিনটো মোৰ বাবেও এটা বহুত স্পেচিয়েল দিন, কিয়নো আজিৰ দিনটো মোৰো জন্মদিন। আজি ময়ো জন্ম হৈছিলোঁ। আচলতে মোৰ জন্মটো সঁচা কথা ক'বলৈ গ'লে এটা বহুত কিবা এটা মানে চিন্তা মোৰ মনত আজিলৈকে মই সেই সমাধানটো নাপালোঁ। মোৰ জন্মটোক লৈ পেলাই কেনেকুৱা ধৰণৰ, আমাৰ মাহঁতৰ বোলে 7-8 বছৰ ল'ৰা ছোৱালী একো নাছিল, কোনো সন্তান নাছিল। বহুত চোৱা চিন্তা কৰিলে, তেতিয়া দিনত আৰু চোৱা চিন্তাটো বেছি মেইন আছিল। চোৱা চিন্তা কৰিলে ডক্টৰ কবিৰাজৰ ওচৰত গ'লে কোনো লাভ হোৱা নাছিল। তাৰপিছত মাহঁতক কোনোবা এজনে খবৰ দিলে, বোলে মৰিগাঁৱৰ ফালে কিবা এজন আছে, এজন কৃষ্ণ, তেতিয়া এইবিলাকত চোৱা চিন্তাটো বেছি হয়তো, কিবা কৃষ্ণ এজন আছে খুব প্ৰমাণিক, গতিকে এবাৰ যাচোন। মাহঁত গ'ল। মাহঁতে মোক কোৱা কথা দেই, মই সৰু থাকোঁতে শুনিছিলোঁ। তাৰপিছত মাহঁত গৈ পেলাই কৃষ্ণজনৰ ওচৰত পালেগৈ। কৃষ্ণজনে তেওঁ বোলে মূৰটো ঢাকি আছিল, তেওঁ মানুহৰ ফালে মুখ কৰি নাচায়। তাৰপিছত মূৰ ঢাকি সিফালে থাপনাৰ ফালে তেওঁ মূৰ ঢাকি পেলাই বহি আছিল। তাৰপিছত বহুত মানুহ আছিল। তাৰপিছত মাহঁতকো তেওঁ নিজে মাতিলে, এই আমুক কাপোৰ পিন্ধা আহাচোন, তোমালোক আগবাঢ়ি আহা, এনেকৈ বুলি পেলাই মাহঁতক মাতিলে। মাহঁতে গ'ল।
গৈ পেলাই মাহঁত উপস্থিত হ'ল। তাৰপিছত বোলে তোমালোকে কিয় আহিছা কোৱাচোন। মাহঁতে ক'লে আমাৰ এনেকুৱা কথা নাই, ল'ৰা ছোৱালী নাই। তাৰপিছত তেওঁ অকণমান সময় থাকি পেলাই বোলে তেওঁ দেউতাক ক'লে, দেউতাই বোলে ভুলক্ৰমে নে কি নাজানো এটা মেকুৰী মাৰিছিল। এটা মেকুৰী মাৰিছিল। গতিকে সেই মেকুৰী যে মাৰিছিল, সেই মেকুৰীৰ কাৰণে মাৰাৰ কাৰণে বোলে দেউতাহঁতৰ সতি সন্তান নাই। তাৰপিছত আৰু দেউতাহঁতে ভুল স্বীকাৰ কৰিলে। দেউতাই হয় বোলে হয়, মই এনেকুৱা এটা ভুল এটা কৰিছিলোঁ, জানি বুজি বা অজানিকে কি হওক কিবা এটা ভুল এটা কৰিছিলোঁ, গতিকে মেকুৰী এটা বধ কৰিছিলোঁ। গতিকে আৰু এইটো মোৰ ভুলটো হেৰি কৰক, মোক মুক্তি দিয়ক, আমাৰ এইটো ইচ্ছা আছে। তাৰপিছত তেওঁ বহুত কিবা কিবি ক'লে, বহুত কিবা কিবি হেৰি কৰিলে। কৰি পেলাই তেওঁ ফুল এপাহ দিছিল নে কি দিছিল মই পাহৰিলোঁ। আচলতে মই পাহৰিলোঁ, কিবা এটা দিছিল নেকি। দিয়াৰ পিছত দেউতাক ক'লে বোলে এটা কাম কৰি, তহঁতে চিন্তা নকৰিবি, যা তহঁতৰ ল'ৰা এটা হ'ব। চাব দেই, আচৰিত কথা এটা, তহঁতৰ ল'ৰা এটা হ'ব, তহঁত যা। তাৰপিছত আৰু আহিবলৈ ল'লে। কিন্তু তেনেকুৱাতে তেওঁ মাহঁতক এটা কথা ক'লে, এটা কাম কৰিবি, তহঁতে ল'ৰাটোৰ নামটো বেলেগ একো নিদিবি, পংকজ দিবি। তহঁতে ল'ৰাটোৰ নামটো পংকজৰ বাহিৰে বেলেগ একো নৰখাবি। বাৰম্বাৰ কৰিবলৈ পঠিয়ালে বোলে। তাৰপিছত ঠিক তেনেকৈ এইটো সংযোগে কয় নে কি কয় নাজানো, আজি এই দিনটোতে সেই ল'ৰাটোৱে জন্ম হ'ল। আৰু মোৰ আচলতে বিষ ৰাখি, মোৰ নামটো যিটো চুৰুৱা নাম এইটো উপেন এধান এনেকুৱা টাইপৰ, আৰু এনেকুৱা টাইপৰ আহে। কিন্তু মাহঁতে মোৰ যিহেতু সেই তেওঁ কৈ পঠিয়ালে, মাহঁতক কৈ পঠিয়ালে যে তাৰ নামটো পংকজে ৰখাবি, বেলেগ নাম নৰখাবি। সেই তেতিয়াৰ পৰা মোৰ নামটো সেই পংকজে থাকি গ'ল। আচলতে সেইটো আজিও মোৰ কনফিউজ, কেনেকৈ এজন মানুহৰ জন্মৰ আগতে নামাকৰণ হ'ব পাৰে। এজন মানুহৰ জন্মৰ আগতে এটা ভ্ৰূণ পেটত অহা নাই, তাৰ আগতেই তেওঁ কৈছিল যে এটা ল'ৰা হ'ব। সেই বস্তুটো মই আজিও কনফিউজত থাকিলোঁ আচলতে। যিয়ে নহওক, ভগৱানৰ কৃপা, আজিৰ দিনটোত জন্ম হ'লোঁ। নাথ সম্প্ৰদায়ত, আৰু শ্ৰেষ্ঠ সম্প্ৰদায় বুলিয়ে কওঁ। নাথ সম্প্ৰদায় আচলতে শ্ৰেষ্ঠ সম্প্ৰদায়, যাৰ গুৰু আছিল শিৱ। অন্তিম গুৰু আছে, অন্তিম মানে 9জন গুৰু ধৰা হয় নাথ সম্প্ৰদায়ত। অন্তিম গুৰু আছে গোৰক্ষনাথ। এইটো ইয়াৰ লগতে আৰু এটা কথা ক'বলগীয়া আছে, বৰ বেছি দীঘলীয়াও নকৰোঁ ভিডিঅ'টো। আমাৰ নাথ সম্প্ৰদায় বহুতে কি হয়, আমাৰ নাথ সম্প্ৰদায়টো বহুত শ্ৰেষ্ঠ সম্প্ৰদায় আচলতে, যোগী, নাথ যোগী, যোগক আনা মূল হেৰি হ'ল সম্প্ৰদায়টো হ'ল এই নাথ সম্প্ৰদায়। সেইটো কাৰণে নাথ যোগী কোৱা হয়। এই নাথ সম্প্ৰদায় প্ৰথমত তাৰমানে গোটেই বিশ্বতে বুলি ক'ব পাৰি, এই নাথ সম্প্ৰদায় প্ৰথম গুৰু সেৱাৰ প্ৰথম গুৰু সেৱাৰ বাবে এটা সম্প্ৰদায়ৰ সৃষ্টি হৈছিল। এই সম্প্ৰদায়টো হ'ল নাথ সম্প্ৰদায়। গতিকে ময়ো চাগে নিজকে গৰ্ব কৰোঁ যে মই এনেকুৱা ভাল সম্প্ৰদায় এটাত হ'লোঁ, যাৰ আদিগুৰুৱে হ'ল শিৱ। তেওঁ যুগৰ শ্ৰেষ্ঠ, গতিকে তেওঁ আদিগুৰু আছিল। তাৰপিছত সেই নাথ সম্প্ৰদায়ত এনেকুৱা এটা পৃথিৱীত গোটেই বিশ্বত প্ৰথম, য'ত এনেকুৱা এটা সম্প্ৰদায়ত, তাৰমানে বিশ্বত প্ৰথম এনেকুৱা এটা সম্প্ৰদায়ৰ য'ত শিষ্যই গুৰুক শিক্ষা দিছিল। এইবিলাক কথা বহুতে বোধহয় নাজানে। শিষ্যই গুৰুক শিক্ষা দিছিল। আমি সাধাৰণতে জানো গুৰুৱে শিষ্যক শিক্ষা দিব লগা হয়, কিন্তু এই সম্প্ৰদায়টোৱে যে প্ৰথম বিশ্বত প্ৰথমবাৰৰ বাবে শিষ্যই গুৰুক শিক্ষা দিছিল। এই যি গোৰক্ষনাথ কৈছোঁ, অন্তিমজন 9জন গুৰু নাথ সম্প্ৰদায়ৰ, সেই গোৰক্ষনাথে তেওঁৰ গুৰু মচেন্দ্ৰনাথক শিক্ষা দিছিল। এতিয়া আজিকালি মই ফেচবুকতো পাইছোঁ, তাৰমানে ফেচবুকতো মোৰ নাথ যোগী সন্মিলন বুলি কয় এনেকুৱা এটা হেৰি আছে। তাত বহুতে লিখা দেখোঁ দেই, যোগী নামৰ উপাধিৰ পিছফালে যোগী লিখে বা আগফালে যোগী লিখে। আচলতে সেই শব্দটো লিখিবলৈ মই যিমান দূৰ জানো, যদি আমি প্ৰকৃতাৰ্থত সেই শব্দটোৰ অৰ্থটো পালন কৰিব নোৱাৰোঁ, আমি আচলতে সেই আমাৰ গোৰক্ষনাথক অপমান কৰা হয়। কেনেকৈ চাব, গোৰক্ষনাথে যি উপদেশ দিছিল, যি শিক্ষা দিছিল মচেন্দ্ৰনাথক, তেওঁৰ গুৰুক যি শিক্ষা দিবলৈকে বাধ্য হৈছিল, সেইটো কেতিয়াবা সুবিধা পালে ক'ম বাৰু সেই কাহিনীটো। তেওঁ তাত এটা কথাই কৈছিল যে যোগীসকল সদায় নাৰীৰ পৰা দূৰত থাকিব লাগিব, তেতিয়াহে যোগক আধ্যাত্মিকতালৈ পৰিৱৰ্তন কৰিব পাৰি। নাৰীৰ পৰা দূৰত থাকি নিজৰ বীৰ্য ৰক্ষা কৰিব লাগিব, আৰু বীৰ্য ৰক্ষা কৰাজনহে প্ৰকৃত যোগী, আৰু তেওঁহে যোগী কোৱাৰ উপযুক্ত।
গতিকে যোগীসকলে সদায় নাৰীৰ পৰা আঁতৰত আৰু নিজৰ বীৰ্য ৰক্ষা কৰিব লাগিব। বীৰ্য ৰক্ষা কৰি যোগক আধ্যাত্মিকতালৈ পৰিৱৰ্তন কৰিব লাগিব। আজি সেইটো কাম অৱশ্যে আমাৰ সৎগুৰুৱে কৰি আছে। ভাৰতৰ এজন মহান গুৰু বুলিয়ে ক'ব পাৰি সৎগুৰু। তেওঁ সেইটোৱে লাগি আছে যে আমি বীৰ্য যেতিয়া ৰক্ষা কৰিব পাৰোঁ, সেই বীৰ্য ৰক্ষা কৰি আমি সেই বীৰ্যক আধ্যাত্মিকতালৈ পৰিৱৰ্তন কৰি আমাৰ নিজৰ দেহৰ বহুত উন্নতি কৰিব পাৰোঁ। এইটো এটা বেলেগ বিষয়। কিন্তু গোৰক্ষনাথে তেতিয়াই মচেন্দ্ৰনাথক সেইটো উপদেশ দিছিল যে গুৰু তুমি ভুল পথেৰে গৈছা, তুমি কোনো কাৰণত তুমি ভুল পথেৰে গৈছা, তুমি কোনো কাৰণত তুমি এই ভুল নকৰিবা, তুমি নাৰীৰ সংস্পৰ্শৰ পৰা আঁতৰি আহা। কাৰণ যোগী হ'ল নাৰীৰ পৰা সদায় আঁতৰত থাকিব লাগিব। আঁতৰত থাকি নিজৰ বীৰ্য ৰক্ষা কৰিব লাগিব আৰু বীৰ্য ৰক্ষা কৰি তেওঁ সেই বীৰ্যক আধ্যাত্মিকতালৈ পৰিৱৰ্তন কৰিব লাগিব। আৰু সেইটো শিক্ষা দিবলৈ কাৰণে আমাৰ জন্ম। এই সম্প্ৰদায়টোৰ জন্মটোৱে হ'ল সেইটো শিক্ষা দিব লাগিব জনগণক। সেই শিক্ষাটো দিব লাগিব যে যোগৰ দ্বাৰা আমি নিজৰ আধ্যাত্মিকতালৈ যোগক আমি আধ্যাত্মিকতাৰ লগত কেনেকৈ যোগ কৰিব পাৰোঁ আৰু যোগৰ দ্বাৰা আমাৰ নিজৰ শৰীৰৰ পৰিৱেশৰ উন্নতি কেনেকৈ কৰিব পাৰোঁ, সেইটো কাৰণে জন্ম। গতিকে মই সকলোকে ইয়াৰ দ্বাৰাই অনুৰোধ কৰোঁ, নিজৰ নামৰ আগত যোগী বা নামৰ পাছত যোগী শব্দটো লগাই সেই আমাৰ যি গুৰু গোৰক্ষনাথক অপমান নকৰিব। যদি প্ৰকৃতাৰ্থত তেওঁ যি সিদ্ধান্ত দিছে সেই সিদ্ধান্তত যদি আপুনি আছে তেতিয়াহ'লে ঠিক আছে। তেতিয়াহ'লে আপুনি নিলিখিলেও 10জনে আপোনাক যোগী বুলি ক'ব। কিন্তু যদি নাই, যদি মই মোৰ নিজৰ বীৰ্য ৰক্ষা কৰিব পৰা নাই, মই যদি নিজৰ নাৰীৰ সংস্পৰ্শৰ পৰা মই আঁতৰি আহিব পৰা নাই, তেতিয়াহ'লে মোৰ নামৰ আগত বা পিছত যোগী লিখাৰ কোনো অধিকাৰো নাই। তেওঁলোক আমাৰ গুৰু। গতিকে গুৰুক সদায় আমি গুৰুৰ বাক্য পালন কৰিব লাগে। মই যোগী নিলিখিলেও মই নাথ যোগী, মই লিখিলেও মই নাথ যোগী। গতিকে যোগী লিখি পেলাই মোৰ গুৰুক মানাটো মই দেখুৱাবলৈ গ'লে মই গুৰু আচলতে অপমান যি কৰিছোঁ সেই অপমান কৰাৰ পৰা সকলোকে যিকেইজনক মই দেখিছোঁ, তাৰমানে যিসকলক মই দেখিছোঁ, মই ফেচবুকতো বহুত কেইজনকে পাইছোঁ, সেইসকলক মই অনুৰোধ কৰিছোঁ চিন্তা কৰক, গোটেই অধ্যয়ন কৰক। মই কোৱা নাই যে মই কোৱা কথাকে মানক, অধ্যয়ন কৰক। অধ্যয়ন কৰিলে এটা এটাকৈ ওলাই। মইনো ক'ৰ পৰা আহিছোঁ? মই শিকি আছোঁ, মই জাষ্ট শিকিছোঁ, যিখিনি জানিছোঁ সেইখিনি আপোনালোকক কৈছোঁ। কাৰণ যিমানে বিলাই দিবা সিমানে মহান হ'বা। মই মহান নহওঁ, কিন্তু বিলাই দিয়াৰ লগে লগে কি হ'ব, আমাৰ প্ৰত্যেকৰে মনৰ মাজত যিবিলাক কালিমা, যিবিলাক বেয়া চিন্তা, বেয়া সোমাই আছে, সেই বস্তুবিলাকৰ পৰা আমি পৰিত্ৰাণ পাম। আৰু এনেকুৱা নহয় অন্ধবিশ্বাস কৰিব দৰকাৰ নাই। অন্ধবিশ্বাস নকৰিব। কোনো এজন লোকক অন্ধবিশ্বাস কৰি লাভ নাই। অন্ধবিশ্বাস কেতিয়াও নকৰিব। প্ৰমাণ ল'ব, নিজে চিন্তা কৰিব এইটো হয় নে নহয়। প্ৰমাণ বিচাৰিব। প্ৰমাণ বহুত আছে। আমি এটা গছৰ এটা সৰা পাততো প্ৰমাণ পাম যদি প্ৰমাণ আমি বিচাৰিবলৈ যাওঁ। গতিকে প্ৰমাণ বিচাৰক। প্ৰমাণ বিচাৰি প্ৰত্যেকটো বস্তু এটা নিজৰ চিন্তাধাৰাৰে, এটা সুস্থ চিন্তাধাৰাৰে আগবাঢ়ক। এইখিনিকে ক'লোঁ। আজি বহুত দীঘলীয়া হ'ল ভিডিঅ'টো, ক্ষমা কৰিব তাৰ কাৰণে। আৰু আজি আচলতে ভিডিঅ' দিবলগীয়া নহয়, কিন্তু আজি আমাৰ কাৰণে আটাইতকৈ বিশেষ পবিত্ৰ দিন আমাৰ কাৰণে, সেইবাবে আজি ভিডিঅ'টো দিলোঁ। ধন্যবাদ।